মাজুলীত ভয়ংকৰ ঘটনা বনকৰ্মীক আক্ৰমণ কাজিৰঙাৰ পৰা অহা গড়ৰ ওপৰ জুপৰি গুলীচালনা কথম্পি প্ৰাণ ৰক্ষা মাজুলীৰ বন বিষয়া আৰু বনকৰ্মীৰ মিনি কাজিৰঙা ৰূপত সত্ৰ নগৰী মাজুলী মিনি কাজিৰঙালৈ যেন পৰিণত হৈছে সত্ৰ নগৰী মাজুলী কেতিয়াবা যদি মাজুলীত বনৰীয়া হাতীৰ আতংক কেতিয়াবা আকৌ বাঘৰ আতংক মুঠতে বন্য জন্তুৰ ত্ৰাসত দিন কটাবলগীয়া হৈছে মাজুলীৰ বিভিন্ন প্ৰান্তৰ ৰাইজে এইবাৰ আকৌ মাজুলীত গড়ৰ মুক্ত বিচৰণ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ কাজিৰঙাৰ পৰা ওলাই অহা এটা গড়ে বিগত দুটা দিনে সন্ত্ৰাসৰ সৃষ্টি কৰিছে মাজুলীৰ বালিগুৰিত ইপিনে আজি বন বিভাগে গড়টোক খেদি পঠিয়াবলৈ যাওঁতেই বন বিভাগৰ দলটোক তীব্ৰ আক্ৰমণ কৰে গড়টোৱে আনকি বন বিভাগৰ বাহনখনো উলটিয়াই দিয়ে খঙাল গড়টোৱে প্ৰাণ ৰক্ষা কৰিবলৈ অৱশেষত ওপৰ জুপৰি গুলীচালনা কৰিবলগীয়া হয় বন কৰ্মীয়ে ইপিনে বন বিভাগে অঞ্চলটোৰ লোকক আতংকিত নহয় সাৱধান হ'বলৈ আহ্বান ইফালে গড়টো চাবলৈ ভিৰ কৰা একাংশই ফটো ভিডিঅ' সংগ্ৰহ কৰিবলৈ গড়টোৰ কাষ চাপি যোৱাত মানুহৰ মাজলৈ চুচা লোৱাও পৰিলক্ষিত হয় ঘৰটো মানে এইটো এই কিবা চাপৰিত আছিলে চাপৰিত আহি মানে এইটো পৰষ্টাৰবিলাকে আহি মেলি গড়টো কেদি আনি এটা মোৰ গড়ৰ এৰি পথাৰখনলৈ আহিছিলে আহি মানে মানুহ এজনে বুঢ়া এজনে গৰু কিবা পানী খুৱাব গৈছিলে গড়টো কেদি নহ'লে এতিয়া মানুহজনক কালি ডেড বডি আছিলে আহি মেলি আকৌ গড়টো ঘূৰি আহি গছৰ তললৈ আহি মেলি তাত এনেকৈ গৈ হেৰি আকৌ প্ৰস্তাৰবিলাকে ঘৰখন কেদি নিলে কেদি পেলাই এই বাঁহৰ গুৰিৰ পৰা ঘূৰি আহি তাৰপিছত আকৌ এই আগৰ টকা জেগালৈ গুচি গ'ল পুলিচক আক্ৰমণ কৰিবলৈ আহিছে আৰু এই ঘৰে তাৰপিছত পুলিচে আৰু এই গুলি আহিছে আৰু কি চেৰা গুলিয়ে মাৰিছে নে কি গুলিয়ে মাৰিছে আৰু তাৰপিছত এই বিষত মানে গাড়ী লৈ আক্ৰমণ কৰিবলৈ আহিছেগৈ আৰু ঘৰে এনেকুৱা যেনে তেনে বাচিছে বুলি কৈছে আৰু কিছু লোকে চাকৰি এৰিম বুলি কৈছে ভয় খালে আৰু